নমস্কাৰ মোৰ অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম কৰবালৈ গ'লে ফটো এখন তোলা বা ভিডিঅ' এখন কৰি আনিবলৈ মন যায় আৰু সেইখিনি সংৰক্ষণ কৰি থবলৈ মন যায় তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু আমি পিছত চাব পৰাকৈ ৰাখি থওঁ আজি গণেশ চতুৰ্থী দেহাই এয়া গণেশক পূজা আৰাধনা কৰিছে তাই আমাৰ ঘৰত সৰুকৈ মূৰ্তি এভাগ আছে আমি তাত চাকি ধূপ প্ৰায় সদায় লগাওঁ আৰু সেইকাৰণে আজি গণেশ চতুৰ্থীৰ কাৰণে তাত অকণমান পূজা অৰ্চনা কৰিলোঁ আৰু মালাও লগালোঁ পূজা অৰ্চনাখিনি কৰিয়ে নিজৰ কৰিবলগীয়া কামখিনি কৰিবই লাগিব দিনত সেইকাৰণে ভাবিলোঁ আজি কাপোৰ এযোৰ চিলাবলৈ আছে সাধাৰণতে মোৰ এযোৰ কাপোৰ এদিনত চিলাই মেলি দহি চহি বাতি ব্লাউজ চিলাই কমপ্লিট হৈ যায় যদিহে এলাহ লাগে সেই কাপোৰযোৰৰ কামটো কৰিবলৈ কেতিয়াবা এসপ্তাহ কেতিয়াবা এমাহো লাগে আৰু সেইকাৰণে কিন্তু অৰ্ডাৰটো অতি সোনকালে লাগে বুলি ক'লে মানে কালিলৈ যদি লাগে বুলি কয় তেতিয়াহ'লে অতি সোনকালে উলিয়াই দিওঁ আৰু যদি দুদিনমানৰ পিছত দিলেই হ'ব বুলি কয় তেতিয়াহ'লে মোৰ সদায় কামটো মানে পিছ পৰি ৰয় মানে এলাহ লাগে দহি আপোনালোকে যদি পতি লগাব নাজানে বা দহি বাতিব নাজানে বা মেখেলা বা চাদৰ চিলাব নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব তেতিয়া মই গম পাম আৰু ইয়াতকৈ ভালকৈ অকণমান দেখাইছোঁ ইয়াতকৈও ভালকৈ দেখাবলৈ চেষ্টা কৰিম যিসকলে অলপ অলপ জানে সেইখিনিয়ে চাবলৈ চেষ্টা কৰিব আৰু বাকীসকলে কিছুমানক মই দেখায়ো দিওঁ বাৰু এনেকৈ চিলাব মোৰ ওচৰত যিসকলে কাটিং শিকে আৰু যিসকলে মানে অকণমান আইডিয়া আছে ভয় নকৰিব এনেকৈ পতিকেইটা কাটি ল'ব আৰু আধা ইঞ্চি দুইটা চাইডে থাকেই নহয় কাপোৰটো আৰু সেইখিনি লগাই দিব আজি দিনটো স্পেচিয়েল আৰু ভাবিলোঁ ক'ৰবাত এপাক ওলাই যাবই লাগিব দিয়কচোন সেইকাৰণে এপাক ওলাই গ'লোঁ আৰু যোৱাৰ আগতে এলেক্সাক অকণমান তেল মাৰি থৈ গৈছোঁ তাইক এৰি থৈ ক'ৰবালৈ যদি যোৱা হয় তাই বৰ বেজাৰ পায় আৰু তাইক দেখাবলৈ বহুতে ৰিকুৱেষ্ট কৰি থাকে দেই সেইকাৰণে তাইক অকণমান ভিডিঅ'ৰ মাজতে দেখাই দিছোঁ আৰু ভিডিঅ'টোৰ পাছৰখিনি চাওক আমি ক'ত গ'লোঁ আৰু কি চালোঁ ৰ'ব তাৰ আগতে ভাবিলোঁ দহিটো বাতিবলৈ আপোনালোকক অকণমান দেখাই থৈ যাওঁ মানে কিছুমানে জানে যিসকলে নাজানে তেওঁলোকক অকণমান দেখাই থৈ যাবলৈ চেষ্টা কৰিলোঁ মানে ওলাই যোৱাৰ আগতে চাদৰখনত দহি বাতি আছিলোঁ কাপোৰযোৰ যে আজি দিনত কৰিছিলোঁ চাদৰখনত দহি বাতি আছিলোঁ ব্লাউজটো চিলোৱা নহ'লে মোৰ কাপোৰ অনা নহ'লে কাৰণে ব্লাউজটো চিলাবলৈ মই পিছত দেখাই দিম বাৰু এয়া দহিকেইডাল বাতি লৈ পেলাই আমি ওলাই গ'লোঁ দিনটোৰ সকলোখিনি কাম সামৰিয়ে আমি পালোঁগৈ যোৰহাটৰ দুভাগ গণেশ মানে মূৰ্তি স্থাপন কৰিবলৈ তাত ইমান ধুনীয়াকৈ মণ্ডপ সাজি পূজা অৰ্চনা কৰিছে দেখিয়ে মনটো ভাল লাগি গ'ল আৰু অলপ আগতে পূজা অনুভৱ এটা হ'ল দেই গণেশ চতুৰ্থীৰ পৰা হয়তো চাগে তাত পূজাৰ আৰম্ভণিটো হৈ যায় কালি বিশ্বকৰ্মা পূজা হৈ গৈছে আৰু আজি গণেশ চতুৰ্থী ভিতৰলৈ সোমাই গ'লেও ডাঙৰকৈ গণেশ মূৰ্তি এভাগ আছে দেখি ভাল লাগিলে গণেশ বাবাক পূজা আৰাধনা কৰি পেলাই আমি আহি পালোহি যোৰহাটত থকা ক্লাবৱে গ্ৰীণ নামৰ হোটেলখনত 4 ষ্টাৰ হোটেল হয় নতুনকৈ খুলিছে আৰু বাহিৰত মই যেতিয়া নামো প্ৰথমতে মোৰ চকুটো ফুলগছ কেইজোপালৈ যায় কেনেকৈনো সজাই থৈছে কিনো বা ফুল ৰাখিছে কিন্তু সকলোখিনি বৰ ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে হোটেলখনৰ সকলোখিনি কাৰুকাৰ্য চালে চকুৰোৱা আৰু বহুত পৰিপাটি কৰি ৰাখিছে আমি গৈ তাত সম্পূৰ্ণখিনি চোৱাৰ পিছত দুখনমান তাত ফটোও তুলিলোঁ আৰু ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ
এবাৰ ওপৰলৈ উঠি গ'লোঁ। ওপৰৰ পৰা যোৰহাটৰ গোটেই ভিউটো দেখে বোলে, কিন্তু আমি ৰাতি হ'ল কাৰণে মানে 10টা 10:30 বাজি গ'ল, সেইকাৰণে ইমান ভালকৈ একো নেদেখিলোঁ, অকল বাহিৰত লাইটখিনিয়ে দেখিলোঁ আৰু তাত দুখনমান দেহাক ফটো তুলি দিলোঁ আৰু ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গৈ পেলাই তাত খাবলৈ কিবা কিবি অৰ্ডাৰ দিছিলোঁ আৰু খোৱাৰ সকলোখিনি বস্তু আহি আমাৰ মুখৰ আগত পৰিলেহি আৰু এইখিনি যিমানহে গৰম, বাপৰে, চিজলিং হট, দেখিলে এখন দাঙিবলৈ পটককৈ নোৱাৰি, 2 কেজিমান গধুৰ হ'ব। মইতো কিটচেনৰ পৰা আনিলে পেলোৱাটো 100% নিশ্চিত। আৰু এয়া হৈছে বাটাৰ নান, বাটাৰ পনীৰ মচলা আৰু ডাল ফ্ৰাই। খোৱাখিনি বহুত টেষ্টিকৈ বনাইছে আৰু প্ৰাইচটো মিডিয়ামতে আছে, মানে বহুত বেছি এটা প্ৰাইচ লোৱা নাই। আৰু এইখন হৈছে পেইণ্টিং। মই আগতে সৰুতে আঁকিছিলোঁ এনেকুৱা প্ৰাকৃতিক দৃশ্য বা এনেকুৱা পেইণ্টিংবোৰ, আজিকালি সময়ৰ অভাৱ। বহুত ভাল লাগে মোৰ এনেকুৱাবোৰ দেখিলে মানে। আৰু শেষত আপোনালোকৰ পৰা বিদায় ল'বৰ সময় আহি পাই গ'ল আৰু মই আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।